আলাইকুম আপোনালোক সকলোকে জেবি আখাৰ সপোনলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি মৰম লগা কাহিনী। যদি কাহিনীটো শুনি ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিবলৈ নাপাহৰিব। আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। নিষ্ঠুৰ সময়। তাই ক'লে অলপ ওচৰলৈ আহচোন। সি ক'লে কিয় বা এনেকৈ মাতিছ? তাই ক'লে আকৌ এবাৰ এনেকৈ ওচৰ পাম নে নাপাম নাজানো নহয়। সি ক'লে হা আচৰিত ধেমালি কৰ দেই, এই দৰৱটো খা আৰু অলপ শুই দে। তাই ক'লে শুন না, কিয় তোৰ এই বেমাৰক লৈ অলপো গুৰুত্ব নাই? সি ক'লে গুৰুত্ব আছে নোহোৱা নহয়, কিন্তু সদায় তই মোৰ লগত থাকিবি, বেলেগ মই একো নাজানো। তাই ক'লে বাদ দে, অলপ শুব দে তোৰ কান্ধতে। সি ক'লে শুই থাক। তাই ক'লে শুন না, আমি যে প্ৰথম লগ পাইছিলোঁ, প্ৰেমত পৰিছিলোঁ, ঘৰত ধৰা পৰি মাৰ খাইছিলোঁ, আকৌ যে সেই চাকৰিটো তই পালি মই নাপালোঁ, কান্দিছিলোঁ, তই যে মমো খুৱাই মোক মন ভাল লগাইছিলি, কিমান ভাল লাগিছিল ন দিনবোৰ? সি ক'লে those days favorite part of my life. I want to back again all the moments with you. বাৰু কৈ যা, মনত পৰিয়ে ভাল লাগি গৈছে কথাবোৰ। তাই কিন্তু মোৰ বেমাৰে সকলো শেষ কৰি দিলে অ'। পোহৰ পৰি থকা মোৰ জীৱনটো অন্ধকাৰ কৰি তুলিলে। কিয় কৰিলে ন ভগৱানে এনেকুৱা? মই সুস্থ নহওঁ, তয়ো জান, ভালে থাকিবি সেইকাৰণে তই। সি ক'লে তই শুই দে, মই বাহিৰলৈ যাওঁ। বাহিৰত গৈ সি বহুত কান্দিলে আৰু নিজকে অলপ চম্ভালি ভিতৰলৈ সোমাই আহিল। তাই ক'লে কান্দি হ'ল যদি বাকী থকা এদিন মই তোৰ লগত মমো, চাহ আৰু বহুত কথা পাতিব বিচাৰোঁ। সি ক'লে ডাক্তৰে এইবোৰ তোক খাবলৈ মানা কৰিছে, নিদিওঁ মই তোক খাবলৈ। তাই ক'লে হা মোৰ জীৱনৰে ভৰসা নাই আৰু তই মোক কি খাব লাগে নালাগে তাৰ ওপৰত মন দিছ। বাদ দে এইবোৰ, লৈ আন জানা। সি আনি পেলাই দিছে। সি ক'লে খা ল আৰু ক কিবা। তাই ক'লে I love you, শুন আত্মা হৈ আহিম তই বেলেগ কাৰোবালৈ চালে। সি ক'লে যাব দিলেহে যাবি। তাই ক'লে সি ক'লে শুন লভ ইউ, তই মোৰ কান্ধত অলপ শুই দে, আজি ৰেষ্ট ভালকৈ লোৱাই হোৱা নাই নহয়। তাই ক'লে ৰেষ্ট লোৱা হোৱাই নাই নহয়। ৰাতিপুৱাৰ সময়। সি ঐ উঠ, আজি মাথো শেষ কথাবোৰ পাতিম দেই। তাই মুখৰ মাত নাই। সি বাৰে মাতিছে কিন্তু তাই নুঠিল। ডাক্তৰ আহি তাইক চোৱাৰ পাছত খবৰ দিলে তাই আৰু নাই। সি মাথো নীৰৱে তাইলৈ চাই থাকিল আৰু অলপ সময় পাছত কান্দি ক'বলৈ ধৰিলে শেষৰ দিনটো কিয় নাথাকিলি ঐ? কিয় এৰি থৈ গুচি গলি মোক নোকোৱাকৈ? কিয় মোক ঠগিলি? কিয় ঠগিলি মোক?